আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছে। আজি সৰস্বতী পূজা বুলি ঘৰতে পূজা ভাগ কৰিলোঁ অকণমান সৰুকৈ আৰু ল'ৰাটো হতুৱাই। সৰস্বতী পূজা বুলি অকণমান ওলাই আহিছোঁ এইফালে। চম্পী, ধুনু, এইফালে চোৱা ছোৱালীবোৰ লাহে ধুনীয়া ধুনীয়া ওলাইছে, চাই চাই গৈ থাকে। এতিয়া গণেশ বাবা দেখিছোঁ, কিমান ধুনীয়া লাগিছে দেখিবলৈও, ইমান ধুনীয়া লাগিছে ন দেখিবলৈ একদম। অকণমানি এটা আছে চোন মাজত। আহি এতিয়া এয়া স্পিচ ভিলা ৰিচৰ্টত খাবলৈ আহিছোঁ অকণমান ফুৰা মেলা কৰি। এইফালে চম্পী বেটা ক'ত গ'ল জানো আমাৰ? এইফালে সোমাই গ'ল। ব'লা এইটো এই হেৰি হৈ গৈছে, চুচৰি গৈছে। চলো এইফালে। ইমানেই আজি ভিৰ হয় সৰস্বতী পূজাত, সদায় আহি থাকোঁ কাৰণে আজি খাবলৈ চিটটো পালোঁ, নহ'লে নাপালোঁহেঁতেন। আহি পাই গ'লোঁ। এতিয়া আহি পাই অলপমান ফ্ৰেছ হৈ ভাবিলোঁ অকণমান জুই ফুৰা আহোঁগৈ। চব বহি আছে এইফালে, আজি চিকেন পুৰি খাব বোলে চবেই। অলপ বহি আহোঁগৈ, অকণমান জুই ফুৰা আহোঁগৈ। ভাগৰ লাগিছে তথাপিতো অকণমান ষ্টাফৰ মানুহখিনিয়ে চবেই খাবলৈ লৈছে আজি সৰস্বতী পূজা বুলি। মই অকণমান আহি আছোঁ। কালি আহি ভিডিঅ' কৰা নহ'লে, ইমান ভাগৰ লাগিলে, বৰষুণো দিলে, সেইকাৰণে কৰাই নহ'লে। আজি ৰাতিপুৱা বেলা অকণমান কিবা এটা দেখুৱাম বুলি ভাবিছিলোঁ বনাই, কিন্তু দেখুৱাব নহ'লে। ল'ৰাৰ পৰীক্ষা এতিয়া ওচৰ চাপিছে, তাক সেইকাৰণে পঢ়াব লগা হৈছে। পঢ়ি শেষেই হোৱা নাই, কিমান যে চিলেবাছ দিছে, কেনেকৈনো শেষ কৰোঁ তাকে নিজৰহে চিন্তা লগা হৈছেগৈ। এতিয়া আকৌ সি কালি কিবা এটা দেখি আহিলে বজাৰত, তাকে আনিবলৈ যাওঁ বুলি ভাবিছোঁ। কি আনিম দেখুৱাম বাৰু আহি। তাৰপৰা এইটো কিনি আনিলে, কি কৰিব কিনি, লাডু এটা কিনি আনিছে। এইটোকে কিনিবলৈ গৈছিলে। তাৰপৰা আহি ল'ৰাটোক অকণমান পঢ়াই এতিয়া ভাত বনাব হ'লেই আৰু। কি বনাম ভাবিছোঁ তাকে। দিনৰ অকণমান মাছৰ জোল আছে, এই মাছৰ জোল অকণমান আছে আৰু এয়া ফুলকবি কাটি থৈ গৈছে। আলু, ল'ৰাটোৱে ফুলকবি নাখায়, আলু মিক্সাৰত আলু খাব নোৱাৰে, মানে চুগাৰ আছে। অকণমান বেলেগ টাইপৰ চালাড এখন বনাম বুলি ভাবিছোঁ এতিয়া, তাকে বনাম, চাই যাব। চালাড বনাবলৈ মোক দৰকাৰ হৈছে অলিভ অইল, খোৱা অলিভ অইল, আৰু এইফালে এটুকুৰা আদা লৈছোঁ, 2 ফুটা বা 3 ফুটা, আপুনি এইটো অপশ্যনেল। নহৰু দিবও পাৰে, যি নহৰু কেঁচা নহৰু ভাল পায় তেওঁ দিব পাৰে, নহ'লে নিদিয়াকৈও চলি যায়। অকণমান ধনিয়া লৈছোঁ, এটা ওলকবি লৈছোঁ, কোমলীয়া হ'ব লাগে ওলকবিটো, আৰু অলপ বগা তিল লৈছোঁ। বগা তিল কেনেকৈ বনাম চাই যাওক। ওলকবিটো এনেকৈ পিচি ল'ব। নহৰু আৰু বগা তিলখিনি মই একেলগতে পিচি ল'লোঁ। অথনি জলকীয়াটো দিবলৈ পাহৰি গৈছিলোঁ, জলকীয়া এটা দিছোঁ। আপোনালোকে এটা ঠাইত যিমান জ্বলা খায় সিমান দিব পাৰে। এয়া পিচি ল'লোঁ, পিচি লৈ ইয়াত দি দিলোঁ ওলকবিখিনিৰ ওপৰত। ওলকবিৰ ওপৰত দি দিলোঁ, দি অকণমান এয়া নিমখ দিছোঁ। নিমখটো আন্দাজমতে। তাৰপিছতে অলিভ অইল, অকণমান অলিভ অইল দিছোঁ। কাটি থোৱা ধনিয়াখিনি আছিলে দি দিছোঁ। ধনিয়া ভাল পাই যদি দিব পাৰে, ভাল নাপালে নিদিব। মোৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো ইমানতে শেষ কৰোঁ। মোৰ চালাডৰ ৰেচিপিটো আজি কেনেকুৱা পালে, যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব বুলি আশা ৰাখিলোঁ। বাই বাই, শুভৰাত্ৰি।